গুড মৰ্ণিং বন্ধুসকল। তো এতিয়া 7টা বাজিছে, 7টা বাজে আৰু বাজা নাই আৰু 10 মিনিট আছে। তো মই এতিয়া যাবলৈ ওলাইছোঁ গুৱাহাটীলৈ, মানে মোৰ বাৰ ঘৰলৈ। বিয়াৰ পিছৰ পৰা বাক লগ কৰা হোৱাই নাই, তো ভাবিলোঁ যে বাক অলপ লগ কৰি আহোঁ, সেইবাবে ওলালোঁ। তো আজি ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব গৈ আছে, তো অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজিনো বায়ে মোক ক'ত ক'ত লৈ যায় গুৱাহাটীৰ, তো গোটেইখিনি দেখাই থাকিম। তো ব'লক। এতিয়া 7টা বজাত বাছ আছে, তো বাছৰ ওচৰলৈ যাবলৈ হৈ গ'ল সময়। তো বাছত উঠি লগ পাই আছোঁ। এয়া বাছৰ কাৰণে ৰখি আছোঁ। এয়া বাছত উঠি গৈ আছোঁ আৰু এয়া কলীয়া ভোমোৰা দলং পালোঁ। আমি লখৰাত নামিলোহি। চ' এয়া আহি পাই গ'লোঁ বাৰ ঘৰ। তাই ভাত বনাই আছে আমাৰ কাৰণে। তো তই ক আজি মোক ক'ত ক'ত ফুৰাবি? আজি ক'ত ক'ত ফুৰাম মানে একো প্লেনিং নাই, ঘপকনে এতিয়া যাব লাগিব আৰু ক'ৰবাত ক'ত ভাত চাত খাই লওঁ তাৰপাছত। সেয়া ভিনদেউৱে লোকেল চিকেন আনি দিলে। এতিয়া মই বনাই আছোঁ। আজি মই বনোৱা হাতেৰে বাক খুৱাম। তো বনোৱা হোৱাৰ পিছত লগ পাই আছোঁ। তো এয়া আমি ৰেডি হৈ গ'লোঁ। এতিয়া বায়ে ক'ত ফুৰাবলৈ নিয়ে, কামো লৈছা নি? মোবাইল পিটিকি থাকো আৰু কি ল'ব? ছাতি ল'ব? কিবা ফেঞ্চিত বজাৰ কৰিব বেয়া কৰিলোঁ, ৰাস্তা একদম ভুল হৈ গ'ল, গাড়ীখনে বেয়া দূৰত ৰখাই দিলে। এতিয়া আহি আছোঁ এতিয়া শ্বপিং কৰিবলৈ। তো আপোনালোকক দেখাই যাম কি কি আমি শ্বপিং কৰোঁনো বাৰু। ফেঞ্চি বজাৰৰ মছজিদ গলিত থকা বেগ হাউচ, আৰু ইয়াতে বেগৰ বহুত কালেকশ্যন আছে, বিভিন্ন ধৰণৰ কালেকশ্যন ইয়াত পোৱা যায়। আৰু ইয়াতে চেণ্ডেলছ, লেডিজ ষ্টকছ বহুত আছে ইয়াতে। আৰু ভাল লাগিল গৈ, আৰু লগতে ময়ো বেগ এটা ল'লোঁ। এয়া ফেঞ্চি বজাৰৰ পৰা ওলাই আমি এতিয়া চিটি চেণ্টাৰ গৈ আছোঁ। কালি আহি আৰু এনাৰ্জি নাছিলে, সেইকাৰণে কণ্টিনিউ কৰা নহ'লে ভিডিঅ'টো। তো এতিয়া ভাবিছোঁ বাছ আছে 4টা বজাত, মানে ঘৰলৈ যাবলৈ। তো এতিয়া চাওঁ ক'ত যাব পাৰোঁ।
যদি ক'ৰবাত যাওঁ আপোনালোকক নিশ্চয় দেখাম। বাই বাই। বৰষুণৰ বাবে সকলো প্লেনেই বৰবাদ হৈ গ'ল। ভাবিছিলোঁ জু চাবলৈ যাম, কিন্তু বৰষুণৰ কাৰণে যোৱা নহ'ল। আৰু এতিয়া অটোত উঠি এতিয়া বাছ ষ্টেণ্ড গৈ আছোঁ, ঘৰমুৱা হ'লোঁ।